তো বন্ধুসকল তো আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো কালি মই যিটো ভিডিঅ' পোষ্ট কৰিছিলোঁ সেই ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে অপশ্যন ট্ৰেডিঙৰ বিষয়ে কি হয়, কেনেদৰে কৰিব লাগে, মই কি কি শিকি আছোঁ এজন বিগিনাৰ হিচাপে, সেই বস্তুখিনি ভিডিঅ' বনাই মই ইউটিউবত আপলোড কৰি যাম বুলি ভাবিছোঁ। কাৰণ যিসকলে ট্ৰেডিং শিকিব বিচাৰে বা কৰিব বিচাৰে তেওঁলোকে মোৰ এই ভিডিঅ'টো চাই বা মোৰ আহিবলগীয়া যিখিনি পাৰ্ট 1 পাৰ্ট 2 চিৰিজ হ'ব অপশ্যন ট্ৰেডিঙৰ ওপৰত, সেই ভিডিঅ'খিনি চাই যাতে তেওঁলোকে ট্ৰেডিঙৰ জাৰ্নিটো ষ্টাৰ্ট কৰিব পাৰে আৰু ভৱিষ্যতে তেওঁলোকে এজন প্ৰফিটেবল ট্ৰেডাৰ হ'ব পাৰে তাৰ সুবিধা হোৱাকৈ মই ভিডিঅ'খিনি বনাম। তো মোৰ এই আহিবলগীয়া যি চিৰিজ পাৰ্ট 1 পাৰ্ট 2 তাত কি কি থাকিব সেই বিষয়ে আজি মই আপোনালোকক থুলমূলকৈ দুটামান কথা ক'ম বুলি ভাবিছোঁ। আহিবলগীয়া যিটো চিৰিজ তাত মই আপোনালোকক শিকাম বা মই নিজে বিগিনাৰ হিচাপে শিকিম। লগতে সেইখিনি হৈছে আপোনাৰ ট্ৰেডিঙৰ প্ৰকাৰ, কি কি ট্ৰেডিং থাকে, আমি যদি ট্ৰেডিং কৰিব বিচাৰোঁ কি কি আমি অপশ্যন চুজ কৰিব পাৰোঁ অপশ্যন ট্ৰেডিঙত। তো আমি যদি চাবলৈ যাওঁ অপশ্যন ট্ৰেডিঙত আপোনাৰ ইণ্টাৰডে থাকিব পাৰে, ছুইং ট্ৰেডিং থাকিব পাৰে, BTSD থাকিব পাৰে, পজিশ্যনেল ট্ৰেডিং থাকিব পাৰে। আৰু এই যোনখিনি মই ক'লোঁ অপশ্যন, ছুইং, ইণ্টাৰডে ট্ৰেডিং, এইখিনি বিষয়ে আহিবলগীয়া ভিডিঅ'ত মই আপোনালোকক বিশেষভাৱে জনাম। আজি জাষ্ট থুলমূলকৈ কৈ থৈছোঁ। ইয়াৰ উপৰিও আমি শিকিম অপশ্যন ট্ৰেডিঙত যিখন আমাৰ ইণ্ডেক্স চাৰ্ট হয় তাত কেণ্ডেল ষ্টিকবোৰ কেনেধৰণৰ বনিব পাৰে, কেণ্ডেল ষ্টিক চাৰ্ট পেটাৰ্ণ, চাৰ্ট কণ্টিনিউৱাছ পেটাৰ্ণ আৰু আপোনাৰ প্ৰাইচ একশ্যন, ৰেজিষ্টেঞ্চ, ছাপৰ্ট আদি এইবোৰৰ বিষয়ে আমি আহিবলগীয়া ভিডিঅ'ত শিকিম। আৰু আমি এজন প্ৰফিটেবল ট্ৰেডাৰ হ'বলৈ কি কি ৰুল ফ'ল' কৰিব লাগে তাৰ বিষয়েও মই নিজেও শিকিম, আপোনালোককো শিকাম। যে ধৰক আপোনালোকৰ ৰিস্ক মেনেজমেণ্ট, মানি মেনেজমেণ্ট, নিজৰ মাইণ্ডছেটটো কেনেদৰে ৰাখিব লাগে, কেনেদৰে নিজকে ডিচিপ্লিন মেইনটেইন কৰি চলিব লাগে তাৰ বিষয়ে আপোনালোকক শিকাম আৰু ময়ো লগতে শিকি যাম। আপোনালোকে যদি ট্ৰেডিং কৰিব বিচাৰে তেনেহ'লে পোনপ্ৰথমে আপোনালোকক লাগিব এটা ডিমেট একাউণ্ট, যিটো আপোনালোকে আপষ্টক বা এঞ্জেল ওৱান, জিৰ'ধা, গ্ৰ' এই যিকোনো তাত খুলি ল'ব পাৰে আপোনাৰ ভাল চাই। তাত আপোনালোকৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড ডকুমেণ্টকেইটা দি আপোনালোকৰ বেংকৰ 6 মাহৰ ষ্টেটমেণ্ট লাগিব। যদিহে আপোনালোকে ইণ্টাৰডে কৰিব বিচাৰে, FNO কৰিব বিচাৰে তেনেহ'লে বেংকৰ 6 মাহৰ ষ্টেটমেণ্ট দি আপোনালোকে এক্টিভ কৰাই ল'ব পাৰিব আপোনাৰ FNOটো। আৰু আপোনালোকে যদি কৰিব বিচাৰে তেনেহ'লে ফাৰ্ষ্ট অফ অল আপোনালোকে এটা কাম কৰিব, মই যিকেইটা নাম ক'লোঁ এঞ্জেল ওৱান, গ্ৰ', আপষ্টক, জিৰ'ধা, এইকেইটাত আপোনালোকে এটা নিজৰ একাউণ্ট খুলি ল'ব ফাৰ্ষ্ট। যদিহে আপোনালোকে ফ্ৰীকৈ ডিমেট একাউণ্টটো খুলিব বিচাৰে তেনেহ'লে এঞ্জেল ওৱান, আপষ্টক, গ্ৰ' এইকেইটাত খুলিব পাৰে। আৰু আপোনালোকে যদি জিৰ'ধাত খুলিব বিচাৰে তেনেহ'লে আপোনালোকে 200 টকা এটা ফিজ পে'মেণ্ট কৰিব লাগিব। আপোনালোকে ইহঁতকেইটাৰ ভিতৰত যিকোনো এটা খুলি ল'লেই হ'ল। মই যদি কিহত ডিমেট একাউণ্টটো কিহত খুলি থৈছোঁ বুলি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মই এঞ্জেল ওৱানত ডিমেট একাউণ্টটো খুলি থোৱা আছে, তাৰ পৰাই মই ট্ৰেড লওঁ আৰু মই চাৰ্টখন চাবৰ বাবে আপষ্টকৰ ইউজ কৰোঁ। গতিকে আপোনালোকেও এইকেইটা কৰিব পাৰে। তো আজিলৈ ইমানখিনি আপোনালোকক ক'বলগীয়া আছিল। আহিবলগীয়া ভিডিঅ'ত পাৰ্ট 1 পাৰ্ট 2কৈ আমি অপশ্যন ট্ৰেডিঙৰ বিষয়ে শিকিবলৈ চেষ্টা কৰিম বা ইউটিউবত মই পোষ্ট কৰিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা। গতিকে আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকৰ বাবে সুবিধা হ'ব বুলি বা ট্ৰেডিঙৰ বিষয়ে জানিবলৈ লাভজনক হ'ব বুলি মই আশা ৰাখিম। আৰু আপোনালোকে যদি এনেধৰণৰ ভিডিঅ' চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। ধন্যবাদ।